হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল পাম, ভাল আপোনালোকৰ কি বাজে এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল VV আছাম। তো গাইজ, আজি হ'ল মহাশিৱৰাত্ৰি পূজা আৰু শিৱৰাত্ৰি পূজাৰ মই সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি শিৱৰাত্ৰি পূজাৰ আমাৰ 25 বছৰ হ'ল আৰু 25 বছৰ ৰূপালী জয়ন্তী পালন কৰা হ'ব। তিনিদিনীয়া কাৰ্যসূচী হ'ব আৰু এইখন হ'ল কাৰ্যসূচীখন স্ক্ৰীনশ্বট মাৰি লৈ চাওক। বলক গাইজ, এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এবাৰ চাৰিওফালৰ দৃশ্যটো চাওক মন্দিৰৰ। আমাৰ আমন্ত্ৰিত অতিথি মাননীয় শ্ৰীযুত ঘনশ্যাম দাসদেৱে আমাৰ মাজত আহি উপস্থিত হৈছেহি। তো তেখেত হ'ল কাৰ্যবাহী সদস্য BTRৰ উদ্বোধক হিচাপে আমন্ত্ৰণ কৰা হৈছিলে। আৰু এইজন হ'ল বন্তি প্ৰজ্বলক। তো এতিয়া বন্তি প্ৰজ্বলন কৰিব আৰু ছাৰৰ দুই এষাৰ বক্তব্য শুনক গাইছ। মোৰ দেৱগুৰু শিৱ আমাৰ ঘৰখনৰ গুৰুদেৱ শিৱক আমি গ্ৰহণটো সদায় তেওঁলোকে আমি জড়িত কৰি আছো। তেখেতে মানুহৰ সুখ দুখৰ পৰা আৰম্ভ কৰি সকলোখিনিৰ পৰা আঁতৰাই নি আমাক শান্তিত ৰাখে। মানুহৰ মন তন ধন একত্ৰিত কৰি সকলোৱে আগবাঢ়ি আহে। আজি ইয়াত বুলি নহয়, পুৰা ভাৰতবৰ্ষৰ দিবৰ কাৰণে পূজা অৰ্চনা কৰিছে। আজিৰ পৰা কৰিব, অহাকালি আপোনাৰ 5:30লৈকে থাকিব। সেইকাৰণে সমূহ ৰাইজে গোটেই জাগা ঘৰ ভিন এৰিয়া জাগাই আজি দিবৰ কাৰণে প্ৰাৰ্থনা জনাই আছে আৰু সকলোকে প্ৰাৰ্থনা কৰিছে। নিজৰ পৰিয়ালৰ সুখ শান্তি থকাৰ কাৰণে, ৰাইজখনে আমি থকাৰ কাৰণে সকলোকে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো। ৰবামুক্তি হৈ থাকক, শান্তি থাকক, মন মন্দিৰবিলাক শান্তি থাকক। যিবিলাক ৰাইজৰ মনৰ কথা কিছুমান ক'ব পৰা নাই, সেই ভগৱানৰ ওচৰত হওক। কোনোবাই যদি কিবা ভুল ক্ষতি কাম কৰিছে, ভগৱানৰ ওচৰত আঁকোৱালি লৈ পেলাই তেওঁক জাপি দিয়ক, তেওঁ যিখিনি নিবাৰণ কৰি দিয়ক, তেওঁৰ ওচৰত মানুহৰ ভুল হয়, মানুহৰ কম হয়, মানুহৰ ৰাগ হয়। সেই অনুযায়ী আমি গোটেইখিনি যদি তেওঁৰ ওচৰত আজি তেওঁৰ মাথা যদি অৰ্পণ কৰি দিব পাৰোঁ, বাবাৰ ওচৰত নিজৰ এটা উৎসাহ আহিব। মনৰ কথাবিলাক মানুহ ক'ব নোৱাৰিলে আমি ভগৱানক কৰি হ'লেও সম্বৰ্ধনা জনালে পৰিচালনা সমিতিৰ সভাপতিক। আৰু লগতে গোটেইবিলাকে এতিয়া পতাকা উত্তোলন কৰিব আৰু সম্বৰ্ধনা জ্ঞাপন কৰি আছে। তো চাই থাকক। ইয়াত স্মৃতি তৰ্পণ কাৰ্যসূচী চলাই নিয়া হৈছে। তো চাই থাকক ভিডিঅ'টো। এতিয়া পানী খেলা চলি আছে। তো ইয়াৰ দুটাৰ ফাৰ্ষ্ট ছেকেণ্ড শেষ হ'ল। আৰু এয়া আবেলিৰ পৰিৱেশ চাওক এবাৰ। 25খন পতাকা লগোৱা আছে। এইটো হ'ল আই লাভ মহাদেৱ। আৰু গেটখনৰ সন্মুখৰ পৰা ভিতৰ চাইড। আমি এতিয়া ক'ত যাইছোঁ? আমি এতিয়া গৈ আছোঁ ফুলনামাৰা শিৱৰাত্ৰি পূজা চাবৰ কাৰণে। বলক গাইজ, ফাইনেলি আমি আহি পালোঁ। এইখনে হ'ল গেট। গোটেইকেইজন মোৰ ফ্ৰেণ্ড হয়। বাবা তুমি ত্ৰিভুৱনৰ, ভোলা তুমি তিনয়নৰ, সংগীত তোমাৰ নন্দী ভিংগী, সতী তোমাৰ মা পাৰ্বতী, তুমি আদি কৈলাসৰ পতি হে ভাং খাই। আমাৰ দোষে কি পাইছে কেইটা? এটা কণী কেইটাকাত পাইছে? 20 টকাত। ইয়াত দান বৰঙণি দিয়া সকলোৰে নাম আছে। তো ভালদৰে চাই লওক, স্ক্ৰীনশ্বট মাৰি চালেও চাব পাৰে। ইয়াত নাগাৰা নাম, টকাৰী দল এইবিলাক গোটেইখিনি আছে। তো চাই ল'ব।
আৰু এয়া হ'ল 3:30 বজাৰ দৃশ্যটো চাই লওক মানুহ কোনো নাই চব ঘৰা ঘৰি গুচি গ'ল তো এতিয়া ময়ো যাওঁ নে কি গাইছ ভিডিঅ'টো ইমানেই আছিল তো আজিলৈ বাই বাই আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই